কি খবৰ আপোনালোকৰ মই পিংকিয়া কৈছো আপোনালোকৰ সৰলে এটা মিনি ভিডিও লৈ এয়া চাওক আজি মায়ে বনালে ইখিনি আচাৰ ইমান টেস্টি ইয়াম্মি ফুলকবি আৰু জলফাই সো গাইজ এ দেখিছেনে ফুলকবি আছে ইয়াতে জলফাই আছে তাৰ পিছত আছে আপোনাৰ ভোট জলকীয়া আৰু এতিয়া যেহেতু ফুলকবি সিজন অলপ মায়ে আচাৰ বনাম বুলি ভাবিছে আপোনালোকক আগতে কৈছিলো মাৰ আচাৰ আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম বুলি সো আজি এই আচাৰৰ কাৰণে ৰেডি কৰি থৈছে মায়ে তো ইয়াতে মায়ে দিলে তেল অলপ আৰু ইপিনে আৰু এটা মায়ে পাতি দিছে কেৰাহী ইয়াতে কি কৰিব মা এ পাঁচফোৰণ কৰি ভাজি লম মানে পাঁচফোৰণ ভাজি লব গুড়ি কৰি আচ্ছা পাঁচফোৰণটো ভাজি গুড়ি কৰি লব আৰু ইপিনে তেলটো গৰম হোৱা নাই অলপমান গৰম হ'ব লাগিব আৰু এইখিনি হল আচাৰৰ যোগাৰ ভোট জলকীয়া এটা ইমান ধুনীয়া লাগিছে দেখি খাওঁ খাওঁ লাগিছে দেই ভোট জলকীয়া ফুলকবি জলফাই হে আছে ন মা ইয়াতে আৰু ইয়াতে কেৰাহীত পাঁচফোৰণ গাইজ মোৰ মাতটো ইগনোৰ কৰিব আকৌ লাগিছে সৰ্দি এইখিনি হল পাঁচফোৰণ আৰু এইখিনি অকমান ভাজি মায়ে হেৰি কৰিব জিৰাও অলপ দি দিছে আৰু এয়া দিছে ক'লা জিৰা সব গুটি অকমান দি দিছে এই তেলটো এটা যে গৰম কৰিলো ইখিনি এটা ঠাণ্ডা হ'বলৈ থৈ দিব লাগিব আচাৰৰ কাৰণে ইপিনে এটো ভাজা হৈ গৈছে এটো অকমান ঠাণ্ডা হ'ব দিম তাৰ পিছত আমি এটো মিক্সিত গুড়া কৰি দিম এইখিনি হৈ গল ঠাণ্ডা তেলখিনি ইয়াতে মাইতে দি দিব ফুলকবি জলফাই আৰু ভোট জলকীয়া সো এতিয়া দিলে ইয়াতে জিৰা গুড়া জিৰা 2 স্পুন তাৰ পিছত দিব ধনিয়া 2 চামুচ মছলাটো যে আপোনালোকক দেখাইছিলো পাঁচফোৰণ জিৰা সব মাই পিচি লৈছিল অকমান ভাজি সেইখিনিও দি দিছে ইয়াতে ৰেড চিলি পাউডাৰ অলপমান কাশ্মীৰীটো কালাৰটো কাৰণে অলপ বেছিকে দিব লাগে না মাইটো অলপ বেছি তাৰ পিছত ইয়াত মিক্স কৰি দিব লাগে কি ধুনীয়া হৈছে কালাৰটো তাৰ পিছত ইয়াতে দিব অকমান নিমখ কিন্তু খানি থৈ দিছিলে ন আমাৰ ৰ'দত দিওঁতে অকমান তো ইয়াতে এতিয়া অলপমান দিব আচাৰত আৰু নিমখটোৱে মেইন ন এতিয়া এইখিনি কৰি দিব মায়ে মিক্স তাৰ পিছত ইয়াতে এতিয়া দিব এটা ভোট জলকীয়া হৈ গল ন বটলত ভৰাই ভিনেগাৰ দি দিব লাগিব আৰু এইটো কাঁচৰ বটল মায়ে ৰেডি কৰিছে আচাৰ থবলৈ এইখিনি আৰু ৰ'দত দি থাকিলে হ'ল আৰু ন ৰ'দত দি থাকিলে হ'ব আৰু অকমান ভিনেগাৰ দিলে হৈ গ'ল আৰু ভিনেগাৰ দি দিলে হৈ গ'ল আৰু অকমান ভিনেগাৰ দি দিব সো এলেকে বনালে মায়ে আজি ফুলকবি জলফাই আচাৰটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি বহুত আগৰ পৰা ভিডিও এটাত কৈছিলো আগৰ ভিডিও এটাত সো আজি কৰিলো শেয়াৰ নেক্সট আৰু কিবা টেঙা যদি আনো আৰু নেক্সট যদি কিবা বনাও শেয়াৰ আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিওটো ভাল লাগিল যদি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আন এটি ভিডিওত এতিয়াৰ কাৰণে বাই বাই